এটা বেয়া ৰাস্তাৰে আমাৰ যাত্ৰা আৰম্ভ। ৰাস্তাটো চাই লওক আপোনালোকে। ৰাস্তাৰ অৱস্থা এনেকৈ আৰু কি কৰিম, বৰ্তমান অসমৰ ৰাস্তা। এই ৰাস্তাৰ কথা কি ক'ম, মানুহৰে অৱস্থা নাই আজিকালি। বলক 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 বলক। বন্ধুসকল নমস্কাৰ। আজি এটা বিশেষ স্থান মানে আচলতে এইটো এটা শনি মন্দিৰ হয়। খুব ধুনীয়া পৰিৱেশ ইয়াতে, আৰু ইয়াতে গছ গছনি মানে ধুনীয়া, আৰু এটা ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশেৰে ভৰপূৰ এটা মন্দিৰ আছে ধুনীয়া ইয়াতে। নীৰৱ নিস্তব্ধতা, মানে ইয়াতে বহুত দূৰ দূৰলৈকে আশে পাশে মানুহৰ ঘৰ বসতি নাই। আৰু এই স্থানত বিভিন্ন স্থানৰ পৰা, বিভিন্ন জেগাৰ পৰা মন্দিৰত দৰ্শনাৰ্থী আহে। আজি মানে কি, এতিয়া আমি আবেলি আহিছোঁতো, সেইকাৰণে এইটো সময়ত দৰ্শনাৰ্থী তেনেকৈ নাই। তথাপিও আমি মন্দিৰটো দৰ্শন কৰোঁ বুলি আহিলোঁ। লগতে আপোনালোকো দেখুৱাই দিওঁ, আপোনালোকক মানে কিমান পাৰোঁ মই নাজানো। চাওঁ, আৰু ইয়াতে এডাল গছ আছে, যিডাল গছৰ পৰা নন ষ্টপ মানে এনি টাইম পানী পৰি থাকে ওপৰৰ পৰা। চাওকচোন, এয়া গুৰুমৌ আঞ্চলিক শনি মন্দিৰ। মেইন মন্দিৰটো মানে আগতে অকণমান সৰুকৈ মানে বেলেগ ধৰণে আছিল মন্দিৰটো। এতিয়া ইয়াক বনাই আছে নতুনকৈ, সম্পূৰ্ণ হোৱা নাই, বনোৱা আৰম্ভ হৈছে এই বছৰতে। এতিয়া বাৰিষা পৰাৰ কাৰণে অকণমান কামটো কিছুদিনৰ কাৰণে মানে ৰখাই দিছে। নেক্সট মানে খৰালি মাহত পুনৰ কাম চলিব। মন্দিৰটো অকণমান আগতকৈ ডাঙৰকৈ বনাই আছে। ধুনীয়া ধুনীয়া গছ গছনি, ফুল, কিবা এটা মানে ধুনীয়া পৰিৱেশ। আৰু ইয়াতে আহিয়ে ভাল লাগে, মানুহৰ মন শুদ্ধি হৈ যায় এই ঠাইত আহিলে। এনেকুৱা ঠাইত ধুনীয়া এটা পৰিৱেশ। এইডালে সেইডাল মানে এইডাল অৰ্জুন গছ হয়। এডাল বহুত ডাঙৰ এজোপা গছ, অৰ্জুন গছ এইজোপা। চাওক কিমান ওখ আৰু কিমান ডাঙৰ, গুৰিটো বহুত ডাঙৰ। আমি মানে দুজন মানুহে হয়তো ঢুকি নাপাম। এই গছজোপাৰ পৰা প্ৰতি মুহূৰ্ততে পানী পৰি থাকে ওপৰৰ পৰা, বৰষুণৰ দৰে টোপ টোপ টোপ। এতিয়াও পৰি আছে, এয়া মই মানে পাই আছোঁ পানী, মোৰ গাতো পৰি আছে। চব জেগাতে অৰ্জুন গছৰ পৰা পানী পৰে নে নপৰে সেইটো মই নাজানো। আপোনালোকে যদি জানে কমেণ্টত কৈ দিব। কিন্তু এইজোপাৰ পৰা পানী পৰি থাকে, এয়া আপোনালোকে চাব পাৰে তলত পানী পৰি পৰি। এয়া এনি টাইম পানী পৰি থকা জেগাত যেনেকুৱা চেলেনি বান্ধ খায়, আমাৰ ঘৰৰ যিটো মানে ফিল্টাৰ ৰখা ঠাইত ঠিক এই চেলেনিটো বান্ধ খায়। আৰু ইয়াতো এইটোৱে চেলেনি ছেম। এইজোপা গছৰ এটা মানে বিশেষ গুণ, এইটো বিশেষ গুণ বুলি ক'ব লাগিব, যিহেতু ইয়াৰ পৰা প্ৰতি মুহূৰ্তত পানী পৰি থাকে। মানে এটা বৰষুণ দি আছে, ঠিক ছেম বৰষুণৰ দৰে পানী পৰি থাকে ইয়াতে। বাকী আৰু এয়া লাষ্ট এইটো চাইডত এটা পুখুৰী আছে, কোডাল ধোৱা পুখুৰী। পুখুৰীটোৰ নাম কি? কোডাল ধোৱা পুখুৰী। এটা ডাঙৰ পুখুৰী আছে ইয়াতে মন্দিৰৰ, এইটো মানে ৰাজহুৱা পুখুৰীৰ কোডাল ধোৱা পুখুৰী। এইটো কি মন্দিৰ? গোপাল মন্দিৰ। এটা গোপাল মন্দিৰো আছে সৰুকে। পিছফালে শ্মশান আছে ন? ৰাজহুৱা শ্মশান নেকি এখন? ৰাজহুৱা শ্মশান এখনো আছে পিছপিনে। হয়, ইয়াতে হেৰি কেতিয়া আহে? আৰু এই ইয়াতে এতিয়াতো আবেলি সময়, এতিয়া দৰ্শনাৰ্থী নাই। কোনটো সময়ত বেছি দৰ্শনাৰ্থী আহে ইয়াতে? এইটো যিহেতু এটা শনি মন্দিৰ হয়, তো শনিবাৰে বহুত আৰু মানুহ আহে ইয়াত। প্ৰসাদ চসাদ দিয়ে আৰু দিয়ে। শনিবাৰে কেতিয়া আহে? মানে ৰাতিপুৱাৰ ভাগত বেছি ৰাতিপুৱাৰ ভাগত ভিৰ হয় ন ইয়াতে? বহুত ভিৰ। মানে এওঁলোকে কৈছে যে এইটো যিহেতু শনি মন্দিৰ, শনি মন্দিৰত মানুহে, আমি জানো শনি মন্দিৰত শনিবাৰে আহে, ভক্তসকলে শনি মন্দিৰত শনিবাৰে আহে দৰ্শন কৰিবলৈ। গতিকে ইয়াতে শনিবাৰে বহুত ভিৰ হয় এই মন্দিৰটোত। মন্দিৰটোৰ মানে বিশেষ মাহাত্য আছে। মন্দিৰত দেউৰীও আছে, পাৰ্মিনত এজন দেউৰী আছে। দেউৰী আহি আছে বুলি এওঁলোকে মোক জনাইছে এই মুহূৰ্তত, কাৰণ এওঁলোক হৈছে ইয়াৰে লোকেল। এওঁলোকে জানে মইতো বাহিৰৰ পৰা আহিছোঁ বাৰু মন্দিৰটো দৰ্শনৰ কাৰণে। এই মন্দিৰত দেউৰী আহি আছে, তেখেতকো লগ কৰোঁ, কি কয় তেখেতে। পুখুৰীটো কিন্তু ভাল লাগে ন, এইখন পুখুৰীটো চিৰিখনত কিন্তু বহুত চেলেনি বান্ধ খাইছে দেই। এই গছজোপাৰ পানীৰ কাৰণে হৈছে এইটো। গছজোপাৰ পৰা মই যে ক'লোঁ অলপ আগত, গছজোপাৰ পৰা পানী পৰি থাকে, সেই পানীৰ কাৰণে গোটেই চিৰিখন মানে চেলেনি বান্ধ খাই গৈছে। বৰষুণ য'ত
মানে প্ৰত্যেক মুহূৰ্তত পানী পৰি থাকে, তাতে এটা চেলেনি বান্ধ খায়, আমি সকলোৱে জানো। সেই চেলেনিটো ইয়াতেও বান্ধ খাইছে। মন্দিৰ বুলি ক'লে আচলতে এনেকুৱাই হ'ব লাগে, য'ত ধুনীয়া এটা পৰিৱেশ, শান্তিৰ পৰিৱেশ, হাল্লা নাই, একো নাই, গছ গছনি ধুনীয়া ধুনীয়া সেউজীয়া গছ গছনি, ফলৰ গছ, ফুলৰ গছ, বহুত বেছি হেভি জেবি গাড়ী মটৰৰ মাত, এনেকুৱা জেগাত মানে মন্দিৰৰ ইমান এটা ভাল নালাগে। শান্তি পৰিৱেশত ভাল লাগে মন্দিৰ সদায়, যিটো পৰিৱেশ এতে পায়। এইটো মন্দিৰত সেই পৰিৱেশটো আছে ন, বহুত ধুনীয়া পৰিৱেশ ইয়াতে। এখেত হ'ল এই মন্দিৰটোৰ দেউৰী। আপুনি ইয়াতে কেতিয়াৰ পৰা দেউৰী কৰি আছে? আপোনাৰ এইটো যে 21 বছৰ হ'ল। 21 বছৰে এখেতে এইটো মন্দিৰত দেউৰী কৰি আছে। মন্দিৰটো আগৰ পৰা আছে তাৰ? আগৰ পৰাই আছে। কিমান বছৰমান পুৰণা মোটামুটি? এই চনটো ইয়াত লিখা আছে, আপুনি এখন চাইনবোৰ্ড। চনটো চাইনবোৰ্ডখনত লিখা আছে, এখেতে কৈছে এখেতৰ মনত নাই। ইয়াতে দৰ্শনাৰ্থী কেতিয়া আহে? আপোনাৰ অকল শনিবাৰ। অকল শনিবাৰ? মই অলপ আগতে কৈছোঁ আপোনালোকক যে এইটো শনি মন্দিৰ, যিহেতু ইয়াতে দৰ্শনাৰ্থী শনিবাৰে আহে। মন্দিৰটো ধুনীয়া লাগিছে কিন্তু, পৰিৱেশটো ভাল লাগে ইয়াতে, চাফ চিকুণ, তাৰোপৰি মানুহৰ ঘৰ দুৱাৰ আশে পাশে যিহেতু নাই, একো হাই হাল্লা নাই, ধুনীয়া গছ গছনি, সেউজীয়া পৰিৱেশৰ মাজত। বহুত যাত্ৰী হয় আপোনাৰ। যাত্ৰী আহে ইয়াতে, বাহিৰৰ পৰা আহে। লকডাউন কাৰণে এইটো হৈ আছে। লকডাউনৰ কাৰণে এখেতে কৈছে, লকডাউনৰ কাৰণে এইটো সময়ত অকণমান কমি আছে, এনে মানে বাহিৰৰ বহুত দূৰৰ পৰা আহে ইয়াতে। আপোনাৰ নামটো কৈ দিব নেকি? মোৰ নাম শ্ৰীযুত মদন ৰাজবংশী। মানে এই মন্দিৰত যদি আপোনালোকে আহে, তেতিয়াহ'লে এখেতক লগ কৰিব লাগিব, দেউৰী মদন ৰাজবংশী। এখেতক লগ কৰিলে আপোনালোকে এই মন্দিৰটো দৰ্শন কৰি ধুনীয়াকৈ, মানে এখেতে গোটেইখিনি কৰি দিব আৰু যি কৰিব লাগে মন্দিৰৰ। আৰু বৰ বেছি নকওঁ, এইখিনি কৈ ভিডিঅ'টো সামৰণি মাৰিম। আহিছোঁ নে কি? এই কেনেকুৱা লাগিল মন্দিৰত সোমাই? ধুনীয়া ন? ভাল লাগিছে, যাব লাগিল এতিয়া। বাইক দুখন আছে, আমি মানুহ আছোঁ দুখন বাইকত, 5জন মানুহ। কোনখনত কেইটা যোৱা? এই মাইনাই অকণমান লাজ কৰি আছে। এই মাইনাটো গুৱাহাটীৰ পৰা আহিছে মন্দিৰ দৰ্শন কৰিব, লাজ কৰি আছে। বল